बाक्सा जिल्लानि सालबारियाव बिपिएफ दोलोआ मावथिफोरखौ लानानै मोनसे गोनां मेल जुथुमदों। फैगौ लोकसभा बिसायख'थिखौ बिथा खालामनानै दासान्दि हाग्रामा महिलारिनि दैदेननाय बिपिएफ दोलोआ जुथुमनाय मेलफोरखौ खुंबाय थानाय समावनो दिनै बाक्सा जिल्लानि सालबारियाव दोलोनि मेलखौ खुंबावदों। बाक्सानि सालबारि जिल्ला युथ मावख'नि नब्लाङाव सालबारि जिल्ला बिपिएफनि बानजायनायाव सानसेनि हाबाफारिजों बिपिएफआ वार्कार्स मिट एबा दोलोनि मावथिफोरखौ लानानै मेल जुथुमनाय जायो। बे मेलाव बिपिएफनि गाहाय हाग्रामा महिलारि आरो जिल्ला कमिटिनि दैदेनगिरिफ्रा बाहागो लानायखौ नुनो मोन्दों। बिपिएफ दोलोनि एमसिएलए देरहासार बसुमतारी आरो जय मुसाहारिनि बाहागो लानाय बे मेलावनो दोलोनि गाहाय दैदेनगिरि हाग्रामा महिलारिया दोलोनि मावथिफोरखौ थांखिनानै माखासे गोनां बाथ्राफोरखौ बुंथियो। सावरायनाय मेला जोबखांनायनि उनाव हाग्रामा महिलारिया बुंदों, क'क्राझार आरो उदालगुरि लोकसभा बियाबाव बिपिएफआ बिजाथि फसंनो थाखाय साखाफारा। बे मोननै बियाबाव बिपिएफआ देरहागोननि दाबिदार खालामबावो हाग्रामा महिलारिया। বতৰৰ লগত কথা নহয়, আমাৰ আজি সালবাৰী জিলা বিপিএফ হিচাপে এটা মানে গেট টুগেডাৰ আছে। ইয়াত বতৰ বেয়া হ'লেও আমাৰ ৱাৰ্কাৰসকলে আহিছে, চবেই আহিছে। যিমান সালবাৰী জিলাত চেণ্ট্ৰেল কমিটিৰ লিডাৰ হওক, কৰ্মী হওক বা ডিষ্ট্ৰিক্ট পৰ্যায়ৰ বা ব্লক পৰ্যায়ৰ বা প্ৰাইমাৰী পৰ্যায়ৰ যিখিনি লিডাৰ আছে চবেই আহিছে আৰু খুব ভাল লাগিছে। মুঠতে মই ওদালগুৰিৰ পৰা আৰম্ভ কৰি এইখিনি আজিলৈকে সালবাৰীলৈকে যিখিনি মিটিং কৰিছোঁ মই খুব ভাল প্ৰেজেণ্টেশ্যন আৰু খুব ষ্ট্ৰং। সালবাৰীও দুৰ্বল নহয়। মই আজি যিখিনি পালোঁ মুঠতে দল হিচাপে খুব শক্তিশালী হৈ আছে আমাৰ। আৰু আগন্তুক আমাৰ যিটো নিৰ্বাচন 2024 যিটো নিৰ্বাচন ওদালগুৰি সমষ্টি আৰু কোকৰাঝাৰ লোকসভা সমষ্টি এই দুটাতো আমি পাৰ্টিচিপেট কৰিব পৰাকৈ শক্তিশালী আমাৰ দলটো হৈ আহিছে। বাস এইটো কোন লাইচেন্সৰ কথা যে কৈ আছিলে, কিহৰ লাইচেন্স? আপুনি কিবা কথা কোৱাৰ লাইচেন্স? সেইটোতো মই কোনে দিব আপোনাৰ? কোনে দিব, কোনে কি কৰিব, মই সেইটো ক'লেতো আৰু বেছি হৈ যাব না। কেনেকৈ ক'ব পাৰিম? মই নকওঁ। সমাগত পঞ্চায়ত নিৰ্বাচনৰ আমাৰ বিটিচিত নাই। বিটিচি বাহিৰত অসমত হয়। পঞ্চায়ত নিৰ্বাচনৰ কোনে কি কৰে নকৰে আমাৰ ক'ব লগা একো নাই আৰু আমাৰ পাৰ্টিচিপেট নাই। উন্নয়নৰ নামত উৎসৱৰ বতৰ চলিছে নেকি? সেইবিলাক কথা ক'ব নাপায় বুলি কৈছে না মই এতিয়া। দুটা পাৰ্টি কেতিয়ালৈকে দিব? নাম কেতিয়ালৈকে ঘোষণা কৰিব? আমাৰ অক্টোবৰত ঘোষণা হ'ব। এই ওদালগুৰিত কোন কেণ্ডিডেট হ'ব আৰু কোকৰাঝাৰত কোন কেণ্ডিডেট হ'ব অক্টোবৰ মাহত ঘোষণা হ'ব। নতুন গাঁওসমূহ এইটো মাত্ৰ এনাউন্স নেকি? কিন্তু গহপুৰলৈকে যিটো যাব বুলি কৈছে সেইটো জাষ্ট এনাউন্সমেণ্ট হৈছে, এতিয়াও মানে নটিফিকেশ্যন ওলোৱা নাই। মুঠতে আমি এনাউন্স কৰিলেও যদিও এনাউন্সে হৈছে তথাপি আমি ৱেলকাম জনাইছোঁ চেম ছাৰক। এই নতুনকৈ গাঁওসমূহ যে সোমাইছে ইয়াৰ পৰা লাভ কোনে পাব? সেইটো মই নাজানো কোনটো নতুন গাঁও সোমাইছে। বিটিচিত সোমোৱা নাই নতুন